everyone, good morning. Welcome to my new vlog. আৰু ৰাতিপুৱা আয়ুক স্কুললৈ পঠিয়ালোঁ। স্কুললৈ পঠিওৱাৰ পিছত পৰাপক্ষত মই যেতিয়াই পাৰোঁ অকণমান শুই দিওঁ, কিন্তু শুই দিয়াটো এতিয়া যিমানেই শুবলৈ লৈছোঁ সিমানেই অনুভৱ কৰিছোঁ শুই দিয়াৰ কাৰণে মোৰ বহুত টাইম গুচি যায়। আৰু আজিও মোৰ বহুত টাইম গুচি গ'ল। শোৱাৰ পিছত উঠাৰ পিছত মই কাম বন কিছুমানো আছিলে, যেনেকৈ ঘৰ ঝাৰু দিয়া, সৰা মোচা কৰা, সেইবিলাক কৰিলোঁ। আৰু এতিয়া নিজলৈ ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ। ইয়াকো ব্ৰেকফাষ্ট বনাই খুৱাই পঠালোঁ আৰু আয়ুকো টিফিনো বনাই দিব লাগে। চব কৰি মেলি শুলে বহুত দেৰি হৈ যায়। আৰু আজি এটা চিম্পল ব্ৰেকফাষ্ট বনাম। ব্ৰেকফাষ্টটোৱে মোৰ আইতালৈ বহুত মনত পৰে। আৰু সেইটো ব্ৰেকফাষ্ট আৰু দেখিছেনে, সেয়া উইনি মোৰ লগত য'তে যাওঁ তাই লাগিয়ে ফুৰে লগতে। তাই একদম মোৰ পিছ নেৰে। আৰু সেইটো ব্ৰেকফাষ্ট একদম চিম্পল হয়। আটা লৈছোঁ, অকণমান চুজি লৈছোঁ আৰু লগতে চেনি দি পেলাই মালপোৱা টাইপত বনাম আৰু ডাঙৰকৈ বনাম। আইতাই যেতিয়া বনাইছিলে মিঠাতেলতে বনাইছিলে, সেইটো কাৰণে মিঠাতেলতে মই বনাম। একদম চিম্পল হয় ব্ৰেকফাষ্টটো, কিন্তু মোৰ আইতালৈ বিৰাটেই মনত পৰে ব্ৰেকফাষ্টটো বনালে। আৰু মোৰ ফেভৰেট ব্ৰেকফাষ্টৰ ভিতৰতে পৰে। একদম চিম্পলকৈ আপোনালোকেও বনাই খাব পাৰিব চাহৰ লগত, বহুত টেষ্টি লাগে খাবলৈ। একো নাই, কিন্তু সেই বুলিও কিবা এটা ভাল লাগে খাই পেলাই। আগতে যেতিয়া ভোক লাগে বুলি কওঁ, আইতাই এনেকুৱা ধৰণে বনাই দিয়ে। আবেলি সময়ত ব্ৰেকফাষ্টত নহ'লেও আবেলি সময়ত চাহৰ লগত খাবলৈ এনেকৈ টাইপত বনাই দিয়ে। আৰু এতিয়া মই সেইটোকে বনাবলৈ লৈছোঁ। আৰু এইকেইদিন প্ৰায় মই এদিন দুদিন এৰি এইটো ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। বিৰাট ভাল লাগে। আৰু লগতে আইতালৈও মনত পৰে যে মোৰ ভাল লাগে, সেইটো কাৰণে কিছুমান মেমৰি সদায় মনত ৰখি যায়। বিশেষকৈ মোৰ আইতাৰ লগত থকা মেমৰিখিনি সদায় মনত ৰখি যায়, কাৰণ মই আইতাৰ লগতে বেছিভাগ টাইম ডাঙৰ হোৱা। আৰু এতিয়া মিঠাতেলত এইখিনি বনাম। অকণমান চুজিও মই এড কৰি লৈছোঁ। এইটো নহয়, এইটো ব্ৰেকফাষ্ট এইটো ৰেচিপিটো একদম ফিটাৰ ওপৰতে কথা। আৰু মালপোৱা যেনেকৈ বনায় তেনেকৈ ফেটি ল'লেই হ'ল। তাৰপিছতে আইতাই যিহেতুকে মিঠাতেলত বনায়, সেইটো কাৰণে ময়ো আজিকালি পৰাপক্ষত মিঠাতেল বা অলিভ অইল ইউজ কৰোঁ। ভাজিবলৈ মেলিবলৈ অলিভ অইলটো ইমান ভাল নহয় কাৰণে মই মিঠাতেলেই ইউজ কৰোঁ। আৰু মিঠাতেল অকণমান দিছোঁ মই। আইতাই অকণমান সৰহকৈ দিছিলে মিঠাতেল, মই কমকৈ দিছোঁ। মিঠাতেল দিয়াৰ পিছত এইটো ধুনীয়াকৈ পাতলাকৈ বনাম মই। আইতাই একদম পূৰা ডাঠকৈ বনাই, ওপৰত চেনি দি দিয়ে। আমাক পিজ্জা টাইপত কাটি দিয়ে আৰু আমি ইমানেই ভাল পাওঁ সেইটোত গোটেইখিনিয়ে। আৰু এয়া মই অকণমানকৈ সেয়া দেখিছেনে এনেকৈ বনাইছোঁ। এতিয়া দুটা চাইড, ইটো চাইড যেতিয়া ওপৰলৈকে যেতিয়া ড্ৰাই হৈ যাব, তেতিয়া আমি উল্টাই দিম। আৰু তেনেকৈ বনালেই হ'ল। তেনেকৈ চিলা বনাই। আৰু এইফালে মই চাহো পাতিছোঁ। চাহত মই চেনি নিদিওঁ, যিহেতুকে তাত চেনি দিছোঁ, সেইটো কাৰণে চাহত অকল লং দি পেলাই তেনেকৈয়ে বনাম মই। আৰু এয়া মোৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল। অকণমান মই হেৰিও দি দিছোঁ, চাহত আদাও দি দিছোঁ। বাছ সেয়াই মোৰ ব্ৰেকফাষ্ট। একদম চিম্পল আৰু টেষ্টি, একদম আইতাৰ মেমৰি থকা। হৈ গ'ল আৰু তোৰ কাৰণে ভাল নহয়, যা। অ'কে, গ'। আহক লাঞ্চৰ প্ৰিপেৰেশ্যন কৰোঁ। লাঞ্চৰ মই বাকীখিনি নেদেখাওঁ বাৰু। একদম চিম্পল চাটনি এটা বনাম
দাংবডিৰ চাটনি একদম বহুত টেষ্টি হয় খাবলৈ আৰু মই গা পা ধোৱাৰ পিছত অকণমান দেৰিয়ে হ'ল 1টাই বাজি গ'ল প্ৰায় লাঞ্চৰ মই প্ৰিপেৰেশ্যন কৰিছোঁ তাৰ কাৰণে আমাক দাংবডি এনেকৈ মিহি মিহিকৈ কাটি ল'ব লাগিব আৰু দাংবডিখিনি এখন কেৰাহীত আপোনালোকে এনেকৈ দি দিব আৰু লগতে অকণমান পানী দি দিব পানী বহুত বেছিকৈ একদম এগালমান দিব নালাগে যাতে দাংবডিখিনি অকণমানকৈ সিজি যায় আৰু একদম পূৰা থেপথেপীয়াকৈ নিসিজে তালৈ মন কৰিব এনেকুৱা ধৰণে দি দিলে হ'ল যিমানটো মই পানী দেখাইছোঁ সিমানটো আৰু এইফালে আয়ু স্কুলৰ পৰা আহি পেলাই সি গা পা ধুই মেলি এতিয়া পঢ়াই আছোঁ তাক মই হোমৱৰ্ক কৰাবলৈ আছিলে সেইখিনি সি কৰি আছে BA কি হ'ব ৰ হ'লে অঁ তাৰপৰা আকৌ বাৰ BER বাৰ এইফালে মোৰ পানীখিনি অলপ কমিছে এইখিনি অকণমান কমাই ল'ম মানে পুৰাপুৰি একদম পূৰা নাইকিয়া কৰি দিব লাগিব নাইকিয়া কৰাৰ পিছত এয়া মই বাউলডালে কাঢ়ি ল'লোঁ আৰু কাঢ়ি লোৱাৰ পিছত এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিব ঠাণ্ডা হোৱালৈকে ব'লক আমি বাকীখিনি প্ৰিপেৰেশ্যন কৰোঁ বাকীখিনিৰ কাৰণে মই একেখন পেনকে লৈ পেলাই তাতে অকণমান মিঠাতেল এড কৰিছোঁ এইটো গোটেই ৰেচিপিটোত আমাৰ মিঠাতেলে বেছি প্ৰয়োগ হ'ব মিঠাতেলখিনি অকণমান গৰম হ'লত শুকান জলকীয়া মই এনেকৈ ধৰণে অকণমান ভাজি লৈছোঁ শুকান জলকীয়া অকণমান বেছিকৈ দিলেও ভাল লাগে কিন্তু মই মোৰ ওচৰত নাছিলোঁ আৰু লগতে মোৰ পেটৰ অকণমান প্ৰব্লেম হৈ থকাৰ কাৰণে মই শুকান জলকীয়াটো কমাই দিছোঁ কাৰণ পেটটো অকণমান পুৰেগৈ ন গেছৰ প্ৰব্লেম হৈ আছিলে মোৰ সেইটো কাৰণে তাৰপিছতে ইয়াতে মই নহৰু দিছোঁ নহৰু এনেকৈ ধৰণে গোল্ডেন কালাৰ হোৱালৈকে অলপ টাইম ভাজি থাকিব লাগিব মোৰ তেলটো অকণ বেছিয়ে গৰম হৈ গৈছিলে আপোনালোকে অকণমান কমকৈ গৰম কৰি পেলাই লাহে লাহে অলপমান ভাজি থাকিব আৰু এয়া মই উঠাই লৈছোঁ গোটেইখিনি নহৰুখিনিও তাৰপিছত ইয়াতে দি দিম পিঁয়াজ অকণমান আমাৰ সৰহকৈ লাগিব আৰু এনেকৈ মিহি মিহিকৈ কাটি ল'লেই হ'ল পিঁয়াজখিনি দিয়াৰ পিছত পিঁয়াজখিনি অকণ গোল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম লগতে ইয়াতে মই কেঁচা জলকীয়া এড কৰি দিম কেঁচা জলকীয়া দিলেও ফ্লেভাৰটো ভাল হয় শুকান জলকীয়া সলনি আপোনালোকে কেঁচা জলকীয়া দিব পাৰে কিন্তু শুকান জলকীয়াটো 1টা বা 2টা হ'লেও দিব তেতিয়া মানে ফ্লেভাৰ এটা আহে ভাল লাগে আৰু এইখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ গৈছে এতিয়া মই এইখিনিও কাঢ়ি ল'ম কাঢ়ি লোৱাৰ পিছত এইখিনিও অকণমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আমি গোটেইখিনি একেলগতে মিক্সিত পেষ্ট এটা বনাই ল'ম আৰু যেতিয়া আপোনালোকে দাংবডিখিনি বইল কৰে তেতিয়াও অকণমান নিমখ দিব পাৰে কিন্তু এনেকৈ যদি পিছে তেতিয়াও নিমখ অকণমান দিব পাৰে কিন্তু মই দিয়া নাই মই একেবাৰে লাষ্টতহে দিম আপোনালোকে মোৰ প্ৰচেছতো কৰিব পাৰে মই এনেই কৈ দিছোঁ আৰু আপোনালোকে দিওঁ বুলি ক'লে মানে দিব পাৰে আৰু অকণমান পানী দি দিছোঁ বৰ বেছিকৈ পানী এড কৰিব নালাগে একদম কম পানী এড কৰিব যাতে বস্তুখিনি একেবাৰে পনীয়া হৈ নাযায় তাৰপিছতে পেনখন তুলি তাতে মই অকণমান সৰহকৈ মিঠাতেল দিব লাগিব ইয়াতে অকণমান সৰহকৈ মিঠাতেল দিব তাতে দি দিব ক'লা জিৰা মানে কালজিৰা দি দিব কালজিৰা দিয়াৰ পিছত কালজিৰাখিনি অকণমান ফুটিলত এইখিনি যোনখিনি পেষ্ট বনাই ৰাখিছিলে সেইখিনি ইয়াতে এড কৰি দিব আৰু লগতে মই নিমখো এড কৰি দিম যিহেতুকে মই নিমখ আগতীয়াকৈ দিয়া নাই এনেকুৱা পৰ্যায়তো আপোনালোকে নিমখ এড কৰিব পাৰে আগতে নিমখ নিদিলেও হৈ যায় তাৰপিছতে এইখিনি মই অলপ টাইম ফ্ৰাই কৰি থাকিম যাতে একদম পূৰা ধুনীয়াকৈ ইয়াৰ পৰা তেল ওলাই যায় পানী এনেকৈ থাকি পানীখিনি শুকাই পূৰা ডো টাইপৰ হৈ পেলাই তেল ওলাই যাব লাগিব তেতিয়া ইয়াৰ টেষ্টটো বেছি ভাল হ'ব এনেকুৱা দেখিছেনে ডো টাইপৰ হৈ গৈছে তাৰপিছত একেবাৰে একদম এইখিনি তেল ওলাই যাব তেতিয়া আমি এইখিনি বন্ধ কৰি ৰাখিলে হৈ গ'ল দেখিছেনে তেল ওলাই গ'ল পূৰা এইখিনি আমাৰ খাব পৰা হৈ গৈছে আৰু আজি মোৰ একদম চিম্পল লাঞ্চ আছিলে এই চাটনিকণে একদম সোৱাদ লগাই দিলে আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ বনাই খাব পাৰে আৰু লগতে শুকান ভাতৰ লগতো এনেকৈ সানি চাটনিটো সৰহকৈ লৈও খাব পাৰে খাবলৈ বিৰাটেই টেষ্টি হয় আয়ু ক'ত খাবা ইয়াত খাবা তুমি যে মোৰ মোবাইলটো ল'লা যে আমাৰ ঘৰ নতুন আলহী চাওকচোন অকণমানকৈ মই ভিডিঅ' কৰি ৰাখিছিলোঁ সেয়া আপোনালোকৰ লগত অকণমানকৈ শ্বেয়াৰ কৰিছোঁ আৰু এয়া আবেলিৰ কথা আবেলি মই একচুৱেলি এয়া ভোট জলকীয়াৰ পুলি 2-3টামান আনিছিলে কিন্তু উইনিয়ে চব খাই পেলাই নষ্ট কৰিলে আৰু তাৰপিছত মাটিও আনিছিলোঁ আৰু এইফালে দেখিছেনে এইবিলাক গোটেই ছাইডবোৰ উইনিয়ে খাই মাটিবিলাক খাই থাকে তাৰপিছতে সেইটো কাৰণে ভাবিলোঁ এইখিনি ৰিপৰ্টিঙো কৰিবলৈ আছিলে কিছুমান বহুত কাম কৰিবলৈ আছিলে সেইখিনি কৰোঁ সেইটো কাৰণে আপোনালোকৰ লগতো ভিডিঅ'টো যিহেতুকে শেষ কৰা নাই অকণমানকৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আমাৰ উইনিয়ে মাটিবোৰ খাই পেলাই সেই উইনিয়ে খাই পেলোৱাৰ কাৰণে এইবোৰ আকৌ ফিল কৰিবলগীয়া হৈছে মাটি গোটেই উইনিয়ে খাই পেলালে এইটো ক'ত ফুটা কৰিলা অকণ ডাঙৰকৈ ফুটা কৰিব লাগে
নহয় পানীটো বাগৰি যাব লাগিব ন Yeah. আমাৰ ছোৱালীয়ে এজনী ছোৱালী ন টুইন বেবী দিলে টুইন বেবী এতিয়া এজনী ছোৱালী দুটা বেবী এইটো দিম দুটা বেছিকে আৰু ল'ব লাগে ল'ৰা ছোৱালীতকৈ নাই হোৱা মই প্লাণ্ট লগাবলৈ লোৱা কিন্তু ভাল সৰুৰ পৰাই পাওঁ কাৰণ মাহীহঁতৰ ঘৰত পেহীহঁতৰ ঘৰত মানে এইবিলাক লগাই থকা দেখোঁ কিন্তু ইমান যে ভাল লাগিব ইমান যে মানে চকুন পাম সেইটো কথা কেতিয়াও ভবা নাছিলোঁ এতিয়াহে গম পাইছোঁ ইটো যে হেৰিটো যে এৰেকাটো যে আছে যে সেইজোপা সেই তাৰপৰা আঁতৰাব লাগিব তাৰপৰা আঁতৰাই তাত মানে ফাংগল হৈ গ'ল সেই মাটিখিনি ৰ'দত দিব লাগিব তাৰপিছতহে তুমি ৰুব পাৰিবা নতুন কিছুমান প্লাণ্টো অনা হৈছিলে সেইখিনিও ঠিক ঠাক কৰিলোঁ তাৰপিছত যোনখিনি ৰিপৰ্টিং কৰিবলৈ আছিলে সেইখিনিও ৰিপৰ্টিং কৰি দিলোঁ কাৰণ একেটা টাবত থাকিলে টাবটো তাহাঁতলৈ সৰু হৈ গৈছিলে যেতিয়া ৰাতিপুৱা শুই উঠি চাওঁ সেই প্লাণ্টকেইটা ইমান মনটো ভাল লাগে নহয় আৰু কি হয় ক'ব নোৱাৰোঁ কিমান ভাল হয় বেয়া হয় কিন্তু ট্ৰাই কৰিছোঁ আৰু ন এইকেইটা ধুনীয়াকৈ হৈ গ'ল কিন্তু মই এতিয়া ফাৰ্ষ্ট টাইম ৰুইছোঁ নাজানো কেনেকুৱা কি হয় কি কৈছা এইটো কেলৈ ডুবাইছা সেইটো ডুবাইছোঁ আকৌ সেইটো দিছে যে নাৰ্চাৰীয়ে দিছে যেনেকৈ ডুবাইছোঁ তেনেকৈ কি হয় নাজানো আৰু নাৰ্চাৰী আমাৰ দিছে এইটো কি নামটো ভেৰিকন এল গেলি মেলি নাযায় বুলি কৈছে বায়'গ্ৰীণ মোৰ আগৰ এৰেকাজোপা গেলি গ'ল is a fungal biocide for effective control of bacterial and fungal root dry and wet not damping of and leaf disease pura materials এটা নতুন পদক্ষেপ লৈছোঁ চাওঁ বেয়া হ'লেও ভাল হ'লে নিজৰে একো প্ৰব্লেম নাই বাৰু নহ'লে মানুহৰ পৰা কথা শুনিবলৈহে বৰ ভয় লাগে মোৰ মায়ে এনেকৈ ৰুওঁতে হৈ গৈছিলে মায়ে চব ৰুটি গৈছিলে মই ৰুওঁতে হয় নহয় চাওঁ GG plant মানে মাদাৰ প্লাণ্টজোপা বেছি কেয়াৰ লোৱাটো বেছি জৰুৰী সেইটো নতুন মাটি বেছি পানী নিদিবা এয়াৰটো পাছ হ'লে তুমি সূতাকেইটা ভালকৈ কৰিলা নাই এয়াৰ পাছ মই পানী ওলাই যাব পানীটো সেইটোৱে পানী হেৰি চব
ভিতৰত থকা এৰেকাজোপা ফাংগল হৈ গৈছিলে যিহেতুকে সেইটো কাৰণে মাত্ৰ এইকেইডালে বাচি থাকিলে তাৰ সেইটো কাৰণে মাটিখিনি আমি ৰ'দত দি দিছোঁ এতিয়া বচাব পাৰোঁনে নাজানো কিন্তু সেইকেইডাল বাচি থাকিব নিচিনা লাগিছে সেইটো কাৰণে মাটিখিনি ৰ'দত দি আকৌ ৰিপৰ্টিং কৰি দিম মাটিখিনি দুদিনমান ৰ'দত দি দিম আৰু এইফালে আছে আমাৰ স্কোৱাছ কেইজোপামান হৈছিলে স্কোৱাছ কেইটামান মাহীয়ে দিছিলে শ্বিলঙৰ পৰা আনিছিলে যিহেতুকে গৰমৰ স্কোৱাছ তেনেকৈ নহয় ঠাণ্ডাতে হয় বুলি জানো সেইটো কাৰণে এতিয়া ঠাণ্ডা দিন যিহেতুকে অকণমান ঠাণ্ডা জেগাত ৰুই দিছোঁ ইয়ে ৰুই দিছে তাৰপিছতে চাওঁচোন হয়নে নহয় কি হয় সেইটো কাৰণে ৰুই দিছোঁ আৰু ইমান ভাল লাগে ন ঘৰৰ বস্তুবিলাক যেতিয়া হয় সৰু সৰুকৈ যেতিয়া এটাই হওক লাগিলে মনটোৱে ভাল লাগে সেইটো কাৰণে এবাৰ নতুন পদক্ষেপ লৈছোঁ যিহেতুকে ট্ৰাই কৰিছোঁ মানে হ'বনে নহ'ব চাওঁ আৰু কি হয় এতিয়া আপোনালোকক লৈ যাওঁ ব'লক আমাৰ ওপৰত আমাৰ কিবা কিবি আছে সেয়া অকণমানকৈ আপোনালোকক দেখাওঁ কাৰণ চব দেখাইছোঁ যেতিয়া একেলগতে অকণকে কিবা কিবি কৰিছোঁ সেয়াকে আপোনালোকক দেখাওঁ ব'লক একেবাৰে ওপৰত আছিলে মই গৈ লওঁ একেবাৰে গৈ পেলাই দেখাম ৰ'ব আমাৰ মধুৰি গছ মই ভাল পাওঁ কাৰণে লৈ আহিছিলে অকণমান ডাঙৰ হৈছিলে একেবাৰে লগাওঁতে ইমানটোমান আছিলে পুলিটো ইমানটো আছিলে এজোপা বগৰী গছ ভাল পায় চাইডত কিবা কিবি হৈছে এইবিলাক আঁতৰাব লাগিব আৰু এজোপা নেমু গছ অকণ মাটিও দিব লাগিব ইয়াতে আমাৰ মাটি পাবলৈ নাই যে বৰ দিগদাৰ হয় মন এটা আছিলে যে নিজৰ ঘৰ চৰ হ'ব নিজে খেতি কৰিম আৰু ইফালে নহয় অখণ্ড ভাগতে আছে অখণ্ড ভাগত হৈ আছে মানে বহুত জেগাতে একদম মাতটো আহি আছে ৰাতি যে বহুত ধুনীয়াকৈ আহে বেলেগ ভাল লাগে আৰু নিজৰ ঘৰ যেতিয়া হ'ব এনেকৈ অকণমানকৈ খেতি কৰিম বুলি মানে সপোন এটা আছিলে এই বহুত বেছি কৰিব পৰা নাই অকণকৈ যিমানকণ পাৰোঁ নিজৰ গাৰ্ডেন অকণমান আমি যে যিহেতু 4টা মানুহ এতিয়া আমাৰ উইনিৰ লগত য'তে যাওঁ ত'তে থাকে আৰু আগতে ওপৰত আমাৰ শাহুৱে কৰে খেতি কিন্তু মোৰ মানে সেইবিলাকত তেতিয়া ইমান হেৰি নাছিলে আৰু লগতে মানে কিবা এটা চুবলৈও ভয় লাগে কিজানিবা কিবা এটা বেয়া হৈ যাব আকৌ কোনোবাই কিবা ক'ব তেনেকুৱা মানে আছিলে এতিয়া সেইটো কাৰণে যি মন যায় তাকে কৰিব পাৰোঁ বেয়া হ'লেও একো প্ৰব্লেম নাই ভাল হ'লেও একো প্ৰব্লেম নাই সেইটো কাৰণে প্ৰথম ট্ৰাই কৰিছোঁ আৰু এইবোৰ বাৰু ইয়ে লগাইছে মই লগোৱা নাই তলৰ খালি যোনখিনি প্লাণ্টখিনি সেইখিনিহে মই লগাইছোঁ ঠিক আছে তেতিয়া ব'লক এতিয়া কি প্লান লগালোঁ সেয়া দেখাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম ব'লক কালিৰ পৰা কণ্টিনিউ কৰি আছিলোঁ যিহেতু কালিতো মই কথাই পতা নাই আপোনালোকৰ লগত আজি সেইটো কাৰণে অকণমান কথা পাতি দিছোঁ অকণমান কথা পাতি নিদিলেও ভাল লাগে এইটো ভিডিঅ' মই একচুৱেলি কথা নাপাতোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু মানে কথা পাতিবলৈ বাধ্য কথা পাতিলে মানে বহুত দেৰি হৈ যায় সেইটো কাৰণে একচুৱেলি ব'লক এতিয়া তলত কি প্লান লগালে দেখাম আৰু এইটো ভিডিঅ' ইমানতে সামৰিলোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব এইটো মোৰ দিৱালী পিছৰ ভিডিঅ' আৰু আজি হৈছে 8 তাৰিখ 8 অক্টোবৰ ঠিক আছে ব'লক ৰিপৰ্টিং কৰা অকণমানকৈ মাটি দিয়া সেইখিনি প্লাণ্ট অকণমানকৈ দেখাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ সুখী আৰু হেল্ডি থাকক তাৰ কামনা